নমস্কাৰ আমি খেলিমেলি সমূহ সদস্যই এখন ভাওনা কৰাৰ প্ৰয়াস কৰিছোঁ সেইকাৰণে আজি শুভ মুহূৰ্তত অনুষ্ঠানলৈ আমি এজন সন্মানিত পৰিচালকক আমন্ত্ৰণ কৰি আহিছোঁ আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ সদস্যই নামটো কৈ দিয়া সৰস্বতী এতিয়া আমাৰ চৰিত্ৰসমূহ প্ৰথমতে মই হেৰি কৰিছোঁ আমাৰ ভীমৰ ভাও ল'ব তেখেতে নামটো কৈ দিব নমস্কাৰ মই ভূপতি আমাৰ দ্ৰৌপদীৰ অভিনয় কৰিব এখেত সৰস্বতী নহয় নহয় দাদা মই দ্ৰৌপদী অভিনয় নকৰোঁ মই মাক কল কৰি থৈ আহিছোঁ মই কি দাদা অভিনয় কৰিম বুলি কৈ থৈ আহিছোঁ এই মহাভাৰতত চিন্তা নাই মোক মাৰে মাৰিব নহয় নামানে এতিয়া কি কৰিব তুমি মানিবই লাগিব আৰু মহাভাৰত নাটকত কাম দ্ৰৌপদী লাগিবই তেতিয়া হ'লে নহ'ব নহয় ইয়াত তেতিয়া নাথাকে নহয় আৰু আমাৰ অৰ্জুনৰ অভিনয় কৰিব হয় নমস্কাৰ মই মেনৌ কলিতা আৰু আমাৰ ইফালে নকুলৰ অভিনয় কৰিব হয় নমস্কাৰ মোৰ নাম মানস ডেকা আৰু আমাৰ কেন্দ্ৰীয় সহদেৱ আৰু সহদেৱৰ কৰিব তেখেত নমস্কাৰ মোৰ নাম শ্ৰী গকুল কলিতা আৰু আমাৰ দুৰ্যোধনৰ পাঠ কৰিব নমস্কাৰ মোৰ নাম জয়ন্ত কলিতা আৰু আমাৰ কৰ্ণৰ পাঠ কৰিব নমস্কাৰ মোৰ নাম নকুল আৰু আমাৰ মানে চৰিত্ৰ কিছুমান আছে আমি প্ৰথম যেতিয়া হেৰি কৰিছো যেতিয়া আমি আহি আছে আৰু মানুহ আহি থাকিব গাঁৱলীয়া পৰিৱেশটো জানেই ন কত চাকৰি আছে কিবা আছে গতিকে আমি আৰম্ভ কৰোঁ নেকি আৰম্ভ কৰিব পাৰি ন কমৰ ভয় কৰোঁ নেকি এতিয়া জাগাটো এৰি দিলে হ'ল আমাৰ পিছে আহি যাব বাকীবিলাক আৰম্ভ কৰোঁ প্ৰথমতে আছে ভীমৰ ডাইলগ ভীমে ক'ব মাটিত গুৰ মাৰি ভীমৰ প্ৰৱেশ নাই নাই নহ'ব নহয় কাৰণ ভীম ওলাব এতিয়া তুমি ফিলিংছটো আহি যায় নহয় মাটিত গুৰ মাৰি ভীমৰ প্ৰৱেশ মাটিত গুৰ মাৰি ভীমৰ প্ৰৱেশ তুমি বচনটো ক'ব নালাগে নহয় তাৰমানে কি জানো তুমি ভীমটো গতিকে আকৌ নতুনকৈ আহিছে গ'ল আপোনাক বুজাই দিয়ক মানে মাটি গুৰ মাৰি ভীমৰ প্ৰৱেশ আকৌ আৰম্ভ কি কলি হেৰ কুলু কুলাংগাৰ অহংকাৰত মতৰে হৈ অতিৰ আগত কৰিছ তই অতি লাঞ্ছনা ৰবা তুমি এই কৈ আছা আহি যায় এখেতে ক'বলৈ দিয়া অহংকাৰত মতলীয়া হৈ অতিৰ আগত কৰিছ তই অতিৰ লাঞ্ছনা উপায় নাই তথাপিও আজি কৰিছো প্ৰতিজ্ঞা ইয়াতে থাকক কি এইখিনি এবাৰ অৰ্জুনৰ বাবে হাতত গান্ধীত লৈ গান্ধীটো নাই যেতিয়া আমাৰ এনেকে ললে হ'ল এতিয়া ময়ো আজি কৰিছো প্ৰতিজ্ঞা এই নহয় সেনেকে নহয়
এনে কৈ নহয় নেকি কেনে কৈ আছিল এবাৰ কৈ দিয়কচোন ময়ো আজি কৰিছো প্ৰতিজ্ঞা ময়ো আজি কৰিছো প্ৰতিজ্ঞা এই দেৱজিত মোৰ আকৌ কওকচোন আকৌ এবাৰ কৰিছো প্ৰতিজ্ঞা হয় এইবাৰ পাৰি এই ময়ো আজি কৰিছো প্ৰতিজ্ঞা এই আকৌ এবাৰ কওকচোন কি মোৰ খেলি মেলি লাগি থাকে মই মোফালে চাচোন দেৱদীৰ্য গুৰুক সাক্ষী কৰি মই আজি কৰিছো প্ৰতিজ্ঞা দেৱদীৰ্য গুৰুক সাক্ষী কৰি ময়ো আজি কৰিছো প্ৰতিজ্ঞা এই দুৰাচাৰ পদক বধ কৰি সতীৰ মুখৰ মানে চাই কৰা উপহাসৰ চৰম প্ৰতিহুষ্ট অৰ্জুন হৈছে পারবো এবার আমার কি নকুল আহ অর্জুন পারবো যাক নকুল কোন আছে পারবো কি আছে সময় ক্ষেত্ৰত মই পমতারে কয় নাই মই যেতে কম ন তেতিয়া নকুল পুরা রেডি না এই নকুলেও মহাকালৰ ৰূপ ধৰি পছন্দ ৰূপ ধৰে কৰিব আপোনাৰ নহয় কথাটা গাঠি দিছিল ফিলিক্সটো আহি যায় না সময়ৰ ক্ষেত্ৰত মই পছন্দ থুমুৱাৰ কি আছিলে পাহৰি নহয় সময়ৰ ক্ষেত্ৰত মই এই নকুলেও সময়ৰ ক্ষেত্ৰত মই মহাকালৰ ৰূপ ধৰি এই কি আছিলে আকৌ এবাৰ কওকচোন এই নকুলেও মহাকালৰ ৰূপ ধৰি সময়ৰ ক্ষেত্ৰত কৌৰৱক দমন কৰিব এই নকুলেও মহাকালৰ ৰূপ ধৰি নাই তোমাৰ হোৱা নাই দেখাই দিয়ক মই দিম নেকি এই নকুলেও পছন্দ ধূমকেতুৰ দৰে কৌৰৱক দমন কৰিব এই নকুলেও পছন্দ ধুমকেতুৰ দৰে কৌৰৱক বধ কৰিব এবার আমার শহরে মন্দমতি হকুনি মন্দমতি হকুনি কথাৰ চলে হাতী ভাগৰ ভাগ জগাই দিবি বলেছি আকৌ কি লেখা আছে হাতী বিহুৰ মন্দমতি হকুনি কথাৰ চলে হাতী বিহুৰ ভাগ জগাই তুলিব খুজিছ কিন্তু ঠিক জানিবি নৰপখু সময়ৰ ক্ষেত্ৰত মই উচিত প্ৰত্যুত্তৰ দিম কিন্তু ঠিক জানিবি নৰপখু
পঞ্চপাণ্ডৱৰ এই পঞ্চ পাণ্ডৱৰ ভিতৰত কোনোদিন ভিন পৰ নহ'ব কোনোদিন ভিন পৰ নহ'ব কিছু ইয়াতে লিখাত ভুল হৈছে নেকি কোনে লিখিছে বা চশমাযোৰ নাই লোৱা না হয় হৈছে আজি প্ৰথমে প্ৰথমে অলপ এতিয়া আমাৰ মানে কি কৌৰৱৰ কেইটামান কৰা যাক কৰিব পৰা আহাই নাই নহয় আমাৰ ইহঁত সদায় কৈয়ে থাকো মই ৰিহাৰ্চেল আছে আজি মহৰত আছে মানে আহিবই সময় নাই এই ফক্সি মাউতে নেক্সট থাকে আৰু পাৰ্টিটা মোক লাগিব কৰিব এতিয়া আমাৰ দুজনৰ এই কানাডি ননেই দুজনৰ কৈ দে এই দুজন বাটটো কৰা আপুনি বলা কি কৈছা দুজুধন ৰয় কি কৈছিলি দুৰ্যোধনৰ পাপটো আপুনি কৰক দুৰ্যোধন মই দেখাই দিওঁ অলপমান কি কৈছিলি তাৰমানে কি দুৰ্যোধন যাব লাগে তাতে ইয়াতে যায় দুৰ্যোধন এবাৰ চাওক দুৰ্যোধন আপুনি দুৰ্যোধনৰ বাটটো কৰক দুৰ্যোধনৰ বাটটো কৰক দুৰ্যোধন কোনবা লাগে বল আগত কি কৈছা মই কৈ থাকিম শান্ত হওক পিতামহ খাবা দিছিলে শান্ত হওক পিতামহ খাবা দিছি নেকি খাবা দিয়া নাই ইয়াতে কি কৈছি খাবা দিয়া বুলি কৈছি নহয় শান্ত হওক পিতামহ শান্ত হওক গুৰুদেৱ আৰু তুমিও শান্ত হোৱা কি খুব বিদুৰ কিবা কৈছি বেলেগকে শান্ত হওক পিতামহ শান্ত হওক গুৰুদেৱ শান্ত হওক গুৰুদেৱ আৰু তুমিও শান্ত হোৱা ভিক্ষুক বিদুৰ তুমিও শান্ত হোৱা ভিক্ষুক বিদুৰ তুমিও শান্ত হোৱা ভিক্ষুক বিদুৰ তুমিও খাবা দিয়া নাই ইয়াতে হ'ব আপুনি এটা বেলেগ কৰক বঢ়িয়া হৈছে মহা হৈছে আমি কৰ্ণটো চাওঁ কি হৈছে কৰ্ণটো চাওঁ ৰিহাৰ্চল নালাগে আৰু সেনেকে পাৰবি বেলেগ কৰ্ণ কৰ্ণটো কাক পচন্দ এয়া অপমান নহয় সুন্দৰী গুৰুপতিয়ে তোমাক দাসী বুলি গ্ৰহণ কৰিব এবাৰ আমাৰ দুপৰী থাকিল নহয় দুপৰী
বস্তু আমাৰ নহয় ক'ব আমাৰ ক'ব আমাৰ পৰিচালক এই মহাভাৰত নাটকত হেৰি শিকা নাহে নহয় অ গতিকে দ্ৰৌপদী মহাভাৰত এটা আছে গতিকে দ্ৰৌপদীয়ে কৰিব লাগিব হয় 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 চাই কোৱাটো ঠিক কথা লাজ আৰু অপমানত লাজ আৰু অপমানত লাজ আৰু অপমানত মোৰ প্ৰাণ যায় মোৰ প্ৰাণ যায় কোনে পাৰা মোক কোনে পাৰে মোক এই বিপদৰ পৰা ৰক্ষা কৰা পাৰো আমাৰ খুব ভাল এতিয়া আমি হেৰি কৰো নেকি আজিলে আজিৰ পৰা আকৌ কোনদিনা সকলোৱে ভাল হৈছে দাদা এই কোনদিনা হ'ব গেছৰ আমি কেতিয়া দিওঁ আপুনি আলোচনা কৰিলে পিছত নেকি আৰু চাহ দাদা আৰু তাইলে আহি পেলাই নাহিলে আমি আমাৰ সদায় আহি পেলাই নহয় তাকেতো খাই যাওঁ বৰ ভাল লাগিল আমাৰ মানে বহুত দিন দেখাই দিয়াৰ কাৰণে কৃষ্ণ